এসটি দিন কলে তেখেতে এসটি দিব নোৱাৰে তেখেতে লিখি দিলেও এসটি আমাৰ আদিবাসী নাপায়তো তেখেতে কি দিল্লীৰ মিনিষ্টাৰ নেকি বা মাটি পাট্টাটো হৈ গ'ল নেকি কিমানজনে আদিবাসী এতিয়ালৈকে মাটি পাট্টা তেখেতে দিব পাৰিছে কিন্তু জাষ্ট বুৱা এটা কথা আছিল জাষ্ট ইলেকশ্যনৰ এটা টুপ আছিল মানে মানুহক এটা গ্ৰুপ বনাইখিনি ভোট লোৱাৰ কাৰণে এসটি দিন কলে তেখেতে এসটি দিব নোৱাৰেতো তেখেতে লিখি দিলেও এসটি আমাৰ আদিবাসী নাপায়তো তেখেতে কি দিল্লীৰ মিনিষ্টাৰ নেকি তেখেতে লিখি দিলে যে এসটি হ'ব তেখেতে জাষ্ট এটা ভোট কালেকশ্যন কৰাৰ কাৰণে আদিবাসীৰ ভোটটো ল'বৰ কাৰণে তেখেতে কৈ দিছে মই মাটি পাট্টা দিম মই মানে এসটি দি দিম এতিয়ালৈকে এসটি হৈছে নেকি তেখেতৰ কোৱা মতে এসটি আমি পালো নেকি বা মাটি পাট্টাটো হৈ গ'ল নেকি কিমানজনে আদিবাসী এতিয়ালৈকে মাটি পাট্টা তেখেতে দিব পাৰিছে কিন্তু জাষ্ট বুৱা এটা কথা আছিল জাষ্ট ইলেকশ্যনৰ এটা টুপ আছিল মানে মানুহক এটা গ্ৰুপ বনাইখিনি ভোট লোৱাৰ কাৰণে এতিয়া কিন্তু মানুহ সজাগ হৈছে মানুহ গম পাই গৈছে তেখেতে কি কৈ গৈছে আৰু তেখেতৰ কথাত মানে একো দম নাই বা দাম নাই সিহঁতে অলৰেডি গম পাইছে আদিবাসী ৰাইজে আৰু এতিয়া সিহঁতে গমেই পাইছে উইদিন 3 মাহত যদি ইমান গণ্ডগোল হ'ব পাৰে তেনেহ'লে কাৰ লগত থকা উচিত অলৰেডি আদিবাসী ৰাইজে ডিচাইড কৰি লৈছে এতিয়া 2026 বিধানসভাৰ ইলেকশ্যন আপোনালোকে ইয়াৰ ফলাফলটো পাই যাব আজি মই ওদালগুৰি আমাৰ জিলা অফিচত ইউপিপিএল জিলা অফিচত উপস্থিত হৈছোঁ একচুৱেলি মই যোৱাকালি আহিছোঁ আমাৰ ওদালগুৰিত যোৱাকালি মই ভেৰগাঁৱত আছিলোঁ আমাৰ ইউপিপিএল দলৰ বৰ্তমান মোক এটা নতুন দায়িত্ব দি থৈছে এইটো আদিবাসী চেলৰ সভাপতিটো দায়িত্বটো দিছে আৰু মই দায়িত্বটো গ্ৰহণ কৰি কিনি মই ওদালগুৰিত আজি যোৱাকালি উপস্থিত হৈছোঁ আজি ওদালগুৰি জিলা অফিচত মই কাৰ্যালয়ত মই আহি কিনি আমাৰ আদিবাসী চেলৰ ইনিচিয়েল মিটিংটো মই কৰিছোঁ আৰু ইয়াত মোটামুটি 15জন মান মোৰ আগৰ আদিবাসী চেলৰ আৰু নতুন কৰি আদিবাসী চেলৰ বহুত বিষয়ববীয়া ইয়াত উপস্থিত হৈছিল আৰু আমি বিশেষ কৰি এই আগন্তুক ইলেকশ্যন আহি আছে তাৰ বিষয়ে সম্বৰ্ধনা আমি কথাটো পাতিছোঁ আৰু আদিবাসী চেল আমাৰ ওদালগুৰি জিলাত আমি গঠন কৰিব গৈ আছোঁ ইমিডিয়েটলি আৰু এইটো আমি গঠন কৰি কিনি আমাৰ এই আদিবাসী এৰিয়াত আমি কেনেকা ইউপিপিএল দলটো আগুৱাই লৈ যাম বা ঘৰে ঘৰে ইউপিপিএলটো কেনেকা লৈ যাম তাৰে এটা ৰোড মেপ তৈয়াৰ হ'ব ইমিডিয়েটলি আৰু তাৰপিছত আমি একেবাৰে ঘৰে ঘৰে ইউপিপিএলটো ল'বৰ কাৰণে চেষ্টা কৰিম আৰু ইউপিপিএলটো কি হয় একচুৱেলি ইউপিপিএল জন্ম কিয় হৈছিল আৰু এই 26টা জনগোষ্ঠীক প্ৰমোদ বৰে কেনেকা মানে এক কৰি কিনি শান্তিৰ বাৰ্তা দি কিনি যোৱা 5টা বছৰ তেখেতে চৰকাৰ চলাইছিল আৰু যোৱা 5টা বছৰ যেনেকা আমাৰ এই বিটিচি অঞ্চলত কিমান শান্তিৰে আমি জীয়াই থাকিবৰ কাৰণে সুবিধা এটা পাইছিলোঁ কিন্তু যোৱা ইলেকশ্যনত দুৰ্ভাগ্যজনক আমি হাৰি যোৱাৰ পিছত আন এটা দলে জিকাৰ পিছত উইদিন 3 মাহ বা 3 মাহৰ ভিতৰতে এনেকা এটা গণ্ডগোল লাগি গ'ল আদিবাসী বড়ো কাজিয়া ক'তবা কিবা এটা গণ্ডগোল ক'তবা কিডনেপিং হ'ব ষ্টাৰ্ট কৰিছে তো আমি জানো আদিবাসী হিচাপে আমি এই জাগাতে জীয়াই থাকিব লাগিব সেইকাৰণে আমি এই দলত আছোঁ আৰু প্ৰমোদ বড়োৰ নীতি আদৰ্শ ভাল পাই কিনি আমি আদিবাসী চেলটো আগুৱাই লৈ যাব বিচাৰি আছোঁ সেইকাৰণে আজি মই ইয়াত আহিছোঁ আৰু ইনিচিয়েল এটা মোৰ আদিবাসী চেলৰ লগত বহা হৈছে এদিন 2 দিনৰ ভিতৰতে আমাৰ আদিবাসী চেলটো গঠন হৈ যাব তাৰপিছত একেবাৰে জিলা কমিটি একেবাৰে আমাৰ যিমানটা সমষ্টি আছে আমাৰ এই ওদালগুৰিত একেবাৰে সমষ্টি প্ৰাইমাৰী বুথ লেভেললৈকে যাব আৰু আমাৰ কাম কৰা ষ্টাৰ্ট হৈ যাব আদিবাসী চেলে পুৰা ষ্ট্ৰংভাৱে এইবাৰ মানে প্ৰতিজ্ঞা কৰিছে নিজৰ ওপৰত যে সিহঁতে মানে ঘৰে ঘৰে সোমাইখিনি কাম কৰিব এইটো আজি আমি ইয়াত মানে ডিছকাছ কৰিছোঁ আৰু মিটিংটো খুব ধুনীয়া হৈছে আৰু মই অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ জিলাৰ সভাপতিদেৱ আমাক ইয়াত মানে সুযোগ দিয়াৰ কাৰণে আৰু নিশ্চয় আমি বাৰে বাৰে ইয়াত আহি থাকিম আৰু এই স্থানটো আমি ইস্তেমাল কৰি কিনি আমি ভালদৰে কাম কৰি যাম বুলি মোৰ আশা আছে আদিবাসী চেলৰ পৰা আমি একেবাৰে প্ৰস্তুত আৰু যোৱা বিলেতো আমি বিৰাট ধুনীয়া কৰি কাম কৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি আমি জয় হ'ব পৰা নাই কিন্তু তাতকৈ ডাবল কাম এইবাৰ আমি কৰিব গৈ আছোঁ আদিবাসী চেলৰ পৰা আৰু এইবাৰ যুৱতী ওলাই আহিছে আদিবাসী চেলত যোগদান কৰি আছে ইউপিপিএলৰ নীতি আদৰ্শটো ভাল পায় প্ৰমোদ বড়োৰ নীতি আদৰ্শটো ভাল পায় বহুত ল'ৰা ছোৱালী আমাৰ মানে আদিবাসী সমাজৰ পৰা ওলাই আহিছে কাম কৰিবৰ কাৰণে আৰু এটা সুযোগ বিচাৰি আছে যে এটা প্লাটফৰ্ম লাগে আদিবাসীৰ কাৰণেও কাম কৰাৰ কাৰণে আদিবাসী চেলকো আগুৱাই লৈ যাবৰ কাৰণে বা আদিবাসীকো আমাৰ এটা মানে ইউপিপিএলত স্থান দিবৰ কাৰণে এতিয়া ৰাইজে ওলাই আহিছে আমাৰ যুৱতী ওলাই আছে আৰু সিহঁতৰ লগত আমি একেবাৰে ইনিচিয়েল টকছ আজি হৈ গ'ল তাৰপিছত জিলা কমিটি গঠন হোৱাৰ লগে লগে আমি এই কামটো আগুৱাই লৈ যাম যে আৰম্ভ হ'ল আদিবাসী বড়োৰ মাজত কি ক'ব এই ক্ষেত্ৰত মই বেছি একো ক'ব নাযাওঁ মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায় কেতিয়াবা কিন্তু কথাটো হ'ল জন্তু দলে যি নীতি বনায় এই হিচাপতে চলিব আমাৰ প্ৰমোদ বড়োৰ নীতি বা আমাৰ ইউপিপিএলৰ জন্ম হোৱাৰ নীতিটোৱেই আছিল শান্তিৰ নীতি আছিল শান্তিৰ বাৰ্তা লৈ আনিছিল যে ইউপিপিএল জন্ম কি হৈছিল আমাৰ এই বিটিচি অঞ্চলত 26টা জনগোষ্ঠীক লৈ কিনি
মানে আগুৱাই যাব লাগে শান্তিৰে। প্ৰত্যেকজন ব্যক্তি ইয়াত সা সুবিধা পাব লাগে বুলি প্ৰমোদ বড়োৰ মানে নেতৃত্বত এই চৰকাৰটো গঠন হৈছিল UPPL। কিন্তু আপোনালোকে জানে এই জাষ্ট 3 মাহৰ আগতে কি হ'ল, আমাৰ BPF চৰকাৰ আহিলে আৰু BPF চৰকাৰৰ বা BPFৰ নীতি কি হয় আপোনালোকে নিশ্চয় জানে, আৰু যেনেকা যাৰ নীতি থাকিব ই এনেকাই চলাই নি যাব। আৰু মই বেছি ক'ব নাযাওঁ, কাৰণ যাৰ যেনেকা নীতি সি এনেকাই চলাব। আমাৰ ক্লিয়াৰ আছে, আমাৰ UPPLৰ নীতিটো চবৰ লগত মানে উন্নতি হ'ব লাগে, চবৰ লগত শান্তি থাকিব লাগে, প্ৰত্যেকটো জাতি জনগোষ্ঠী মিলিকিনি আমাৰ BTRটো আগুৱাই লৈ যাব।